কাহিনীটো আৰম্ভ হয় এখন ট্ৰেইনত। ৰাতি তেতিয়া 3:30 বাজিছে। ঠিক তেতিয়াই অৰূপৰ মোবাইলত এলাৰ্মটো বাজি উঠিল। সি তৎক্ষণাত সাৰ পাই তাৰ ওচৰতে শুই থকা ঘৈণীয়েক ৰীমাৰ ফালে চালে। সি উঠি তাইক মাত লগালে যে উঠা, ষ্টেচন পাবৰ সময় হৈছে। অৰূপ আৰু ৰীমাৰ বিয়া হ'ব বেছিদিন হোৱা নাই। সিহঁত হানিমুনৰ কাৰণে আচলতে এই ট্ৰিপটোত আহিছে আৰু সিহঁতৰ গন্তব্যস্থান হ'ল এখন ৰিজৰ্ট। ৰিজৰ্টখনৰ স্পেচিয়েলিটি হ'ল এইখন জংঘলৰ মাজত অৱস্থিত। মানুহৰ জনবসতিৰ পৰা, যান বাহনৰ কোলাহলৰ পৰা আঁতৰত প্ৰকৃতিৰ মাজত থকা এখন ৰিজৰ্ট। এই ৰিজৰ্টখনতে দুয়ো কিছুদিন সময় কটাবলৈ সিদ্ধান্ত লৈছিল। ৰিজৰ্টখন বহুত ভিতৰুৱা এলেকা এটাত হোৱা বাবে এই ৰাস্তাত মানুহৰ আহ-যাহ বেছি নাছিল। তাত যাবৰ কাৰণে শিৱপুৰ নামৰ এটা ষ্টেচনত নামিব লাগে। শিৱপুৰ এটা বহুত সৰু, কোনেও নাম নুশুনা, মানুহ-দুনুহ নথকা এটা ষ্টেচন। কোনো ট্ৰেইনেই তাত নৰখে, একমাত্ৰ এখন বিশেষ ট্ৰেইনৰ বাহিৰে। আৰু সেইখনো এটা বহুত বেয়া সময়ত সেই ষ্টেচনটো আহি পায়। ৰাতিপুৱা 3:45। নিশাৰ আন্ধাৰ ফালি ট্ৰেইনখন আগবাঢ়িছে। দীঘলীয়া উকি এটা মাৰি ট্ৰেইনখন টানেল এটাৰে সোমাই গ'ল। টানেলটো পাৰ হোৱাৰ লগে লগে ট্ৰেইনৰ স্পীড কমি আহিল আৰু কিছু সময় পাছত আহি ৰৈ গ'ল শিৱপুৰ ষ্টেচনত। সময়টো বেয়া হোৱাৰ কাৰণে সিহঁতে আগতেই ৰিজৰ্টখনৰ লগত কথা পাতি থৈছিল যে ষ্টেচনত সিহঁতক পিক কৰিবৰ কাৰণে কোনোবা ৰৈ থাকিব আৰু সেই গাড়ীতেই সিহঁত ৰিজৰ্টলৈ যাব। দুয়ো ট্ৰেইনৰ পৰা নামি চাই দেখিলে যে এইটো ষ্টেচনত সিহঁত দুটাৰ বাহিৰে আন কোনো নামা নাই। গোটেই প্লেটফৰ্মখন খালী হৈ আছিল। অলপ আঁতৰত সিহঁতে মাত্ৰ ক্ষীণ পোহৰৰ সৈতে এখন সৰু দোকান দেখিলে। তাত দোকানীজন বহি আছিল আৰু তাৰ বাহিৰে গোটেই ষ্টেচনটোত আন কোনোৱেই নাছিল। লাহে লাহে ট্ৰেইনখনে সিহঁত দুয়োকে প্লেটফৰ্মত এৰি যাবলৈ ধৰিলে। সিহঁতে নিজৰ ঘড়ীলৈ চালে। 3:45। যিজন মানুহ সিহঁতক নিবলৈ অহা কথা আছিল তেওঁ চাগে এতিয়ালৈ আহি পোৱাই নাই। সেয়ে কিছু সময় ৱেইট কৰা যাওক বুলি ভাবি দুয়ো সেই দোকানখনৰ ওচৰলৈ খোজ দিলে। পুৰণি প্লেটফৰ্মখনত চুইটকেছ দুটা টানি দুয়ো দোকানখনৰ ফালে আগবাঢ়িল। দুয়ো দোকানখন পোৱাৰ লগে লগে দোকানীজনে সিহঁত দুটাৰ ফালে চালে। কিছু সময় চাই তেওঁ ক'লে যে তেওঁ আহি আছে। দুয়ো আচৰিত হৈ সুধিলে, কোন আহি আছে? তেওঁ ক'লে যে আপোনালোকক যোনে নিবলৈ অহা কথা তেওঁ অলপ আগতে আহিছিল, কিন্তু কিবা কাৰণত আকৌ উভতি যাব লগা হোৱাৰ কাৰণে আকৌ আহিব বুলি মোক কৈ গৈছে। আপোনালোক বহকচোন, কিবা খাব নেকি? চাহ, কফি? অৰূপ আৰু ৰীমাই কথাখিনি শুনাৰ লগে লগে কিছু ৰিলিফ পালে আৰু দোকানীজনক দুকাপ চাহ দিবলৈ ক'লে। চাহ বনাই থাকোঁতে ৰীমাই দোকানীজনক সুধিলে, ইয়াত কোনো বেলেগ মানুহ নাহে নেকি? ট্ৰেইনৰ পৰা অকল আমি দুজনৰ বাহিৰে আন কাকো নমা নেদেখিলোঁ। ৰিজৰ্টখনত বেছি মানুহ নাযায় নেকি? তেওঁ ক'লে, বহুত কম মানুহ আহে, কাৰণ এইখিনি টাইমত ইয়াত কোনো নামিব নোখোজে। দুয়োকে দুকাপ চাহ আগবঢ়াই তেওঁ সিহঁতৰ ওচৰত বহিল। তেওঁৰ ওচৰতে ফুলৰ টাব এটাত এটা গছপুলি আছিল। নিজৰ গামোচাখন সেই গছপুলিটোত থৈ তেওঁ নিজৰ পৰিচয় দিলে। মোৰ নাম শ্ৰীনিবাস। আৰু এনেদৰে তেওঁ সিহঁতক কিছুমান প্ৰশ্ন কৰিবলৈ ধৰিলে। দুয়োৰে শ্ৰীনিবাসৰ ব্যৱহাৰ বহুত আচহুৱা যেন লাগিল। তাৰ যেন প্ৰশ্নৰ শেষ নাছিল। আপোনালোক ক'ৰ পৰা আহিছে, বিয়া কেতিয়া হ'ল, কেতিয়াৰ পৰা চিনি পায়, এনেবোৰ প্ৰশ্নৰে সিহঁতক ব্যতিব্যস্ত কৰি তুলিলে। অৰূপ আৰু ৰীমাই তাৰ প্ৰশ্নৰ উত্তৰ দিয়া বন্ধ কৰি সুধিলে, আমাক নিবলৈ মানুহজন কেতিয়ালৈ আহি পাব? শ্ৰীনিবাসে দুয়োৰে ফালে চাই ক'লে, গম নাপাওঁ।
1-2 দিনো লাগিব পাৰে। 1-2 দিনো লাগিব পাৰে। এই কথাষাৰে দুয়োকে আচৰিত কৰি তুলিলে। আপুনি কি ক'ব খুজিছে? 1-2 দিন লাগিব পাৰে মানে? শিৱপুৰ ঠাইখনেই এনেকুৱা। ইয়াত সময়ৰ একো অৰ্থ নাই। অৰূপে কথা শুনি শুনি তাক ক'লে, এইবিলাক কি ফাল্টু কথা কৈ আছে? শ্ৰীনিবাসে সুধিলে, আপুনি কেইটা বজাত নামিছিল ট্ৰেইনৰ পৰা? সি ক'লে 3:45। এতিয়া ঘড়ীটোলৈ চাওকচোন। অৰূপে চাই দেখিলে যে এতিয়াও 3:45 হৈ আছে। শ্ৰীনিবাসে আকৌ ক'লে, সেইকাৰণে কৈছোঁ, কেতিয়া আহে ঠিক নাই। এতিয়াই, 2 মিনিট পিছত, 2-3 দিন পাছত। অৰূপে ৰীমাৰ ফালে ঘূৰি চাই দেখিলে তাইৰ মুখত ভয়ৰ চিন স্পষ্ট। সি কেতিয়াও তাইক এনে অৱস্থাত দেখা নাছিল। দুয়োৰে হাতত জোৰেৰে খামুচি ধৰিলে। শ্ৰীনিবাসে সুধিলে, আপুনি পঢ়া নাছিল নেকি এই ঠাইখনৰ বিষয়ে? অৰূপে ক'লে, কি পঢ়িব লাগিছিল? শ্ৰীনিবাসে ক'লে, ইয়াত কিছুমান ঘটনা হয়, আজব ঘটনা। আপোনাক মই এটা কাহিনী কওঁ ৰ'ব এই ঠাইখনৰ, চাহ ল'ব? অৰূপে ক'লে, হ'ব নালাগে, চাহ-তাহ আমি একো নাখাওঁ, একো কাহিনী নুশুনো। শ্ৰীনিবাসে ক'লে, ঠিক আছে। সি গছপুলিটোত থৈ দিয়া গামোচাখন তুলি ল'লে আৰু পুলিটোক মৰম কৰিবলৈ ধৰিলে। এনেদৰে কৰি সি সুহুৰি এটা বজাই দোকানখনত সোমাই গ'ল। অৰূপে ৰেল লাইনৰ দুয়োপাৰে চাব ধৰিলে। আশা জানো অলপ কিবা পোহৰ বা বেলেগ ৰেল অহা দেখা পায়। কিন্তু নাই। সি মাত্ৰ শুনিলে তাৰ পিছফালে শ্ৰীনিবাসৰ সেই সুহুৰিৰ শব্দ। ৰীমাও লাহেকে আহি অৰূপৰ কাষত থিয় দিলে। তাই যিকোনো প্ৰকাৰে শ্ৰীনিবাস নামৰ সেই অদ্ভুত মানুহজনৰ পৰা দূৰত যাব বিচাৰিছিল। শ্ৰীনিবাসে দুয়োকে দূৰৰ পৰা ক'লে, ট্ৰেইন যিকোনো মুহূৰ্তত আহিব পাৰে। এতিয়াই, 2 ছেকেণ্ড পাছত, 2 দিন পাছত। মই আপোনাৰ ঠাইত হোৱা হ'লে বহি ৱেইট কৰিলোঁ হয়। অৰূপে ক'লে, প্লিজ মনে মনে থাকক। আপোনাৰ কথা শুনিবলৈ একদম ইচ্ছা নাই। শ্ৰীনিবাসে তালৈ চাই পুনৰ সুহুৰি বজাবলৈ ধৰিলে। এটা বৰ বেলেগ ধৰণৰ সুহুৰি। এবাৰো টিউনটো চেঞ্জ নকৰাকৈ সি বাৰে বাৰে সেইটো বজাই গৈ থাকিল। ৰীমাই অৰূপক ক'লে, ৰিজৰ্টখনত ফোন কৰাচোন। অৰূপে নাম্বাৰটো ডায়েল কৰি ফোনটো কাণত ল'লে। কিন্তু ৰিংটন শুনাৰ সলনি সি মাত্ৰ শুনিবলৈ পালে সেই অৰূপ চক খাই উঠিল। শ্ৰীনিবাসৰ ফালে চাই দেখিলে সি হাঁহি হাঁহি সুহুৰি বজাই আছে। অৰূপে একো বুজি পোৱা নাছিলে এয়া আচলতে কি হৈছে। সি পুনৰ ৰিজৰ্টৰ নাম্বাৰটোত ডায়েল কৰিলে। ছেম আগৰ দৰেই সেই ক্ৰিপি হুইছেল। একো বুজি নাপাই সি ফোনটো কাটি চিধাই শ্ৰীনিবাসৰ ফালে আহি তাক সুধিলে, আপুনি প্লিজ মোক কওক, এইটো আপুনি কেনেকৈ কৰিলে? সি ক'লে, মই কি কৰিলোঁ? অৰূপে ক'লে, মই 2 বাৰ ৰিজৰ্টত ফোন কৰিলোঁ, কিন্তু ৰিং হোৱাৰ সলনি আপোনাৰ হুইছেলটোহে যে শুনি আছোঁ। সি অৰূপৰ ফালে চাই হাঁহি ক'লে, শিৱপুৰ ঠাইখনেই এনেকুৱা। আপুনি পঢ়া নাছিল নেকি এই ঠাইখনৰ কথা? মই আপোনাক এটা কাহিনী কওঁ ৰ'ব, চাহ ল'ব? অৰূপে এইবাৰ চিঞৰি উঠিল, মনে মনে থাক। এই বুলি সি ৰীমাৰ হাতত ধৰি বেগটো দুয়ো লৈ ষ্টেচনৰ পৰা ওলোৱা বাটটো বিচৰাত লাগিল। শ্ৰীনিবাস পুনৰ সুহুৰি বজোৱাত ব্যস্ত হ'ল। তাৰ ফুলৰ টাবটোৰ কাষেৰে ৰীমা পাৰ হৈ যাওঁতে ৰীমাই টাবটোত গুৰিয়াই দিলে। লগে লগে এটা আচৰিত ঘটনা হ'ল। তাই গুৰিয়াই দিয়াৰ লগে লগে টাবটো পৰি নগ'ল। সেইটো অলপ হালি আকৌ আগৰ দৰে চিধা হৈ থাকিল।
শ্ৰীনিবাসে হুহুৰি বজোৱা বন্ধ কৰি ৰীমাৰ ফালে চাই ক'লে, কোনো কথা নাই, আপোনাৰ লগত একো বেয়া নহয় দিয়ক। ৰীমাহঁতে তাৰ কথাত গুৰুত্ব নিদি সেই দোকানখনৰ পৰা যিমান পাৰি দূৰত প্লেটফৰ্মখনৰ আনটো মূৰৰ ফালে খোজ ল'লে। কিন্তু এয়া কি? সিহঁতে যোনফালে গৈ আছিল সেইফালৰ পৰা হঠাৎ সেই একেই হুহুৰিৰ শব্দ শুনা পালে। অলপ আগবাঢ়ি ভালকৈ চাই দেখিলে কম পোহৰৰ লাইট এটা জ্বলি আছে, লগতে এখন দোকান। সিহঁতে ভগৱানক প্ৰাৰ্থনা কৰিলে এইখন যাতে এখন বেলেগ দোকান হওক আৰু সিহঁতৰ কিবা হ'লেও অলপ হেল্প হওক। দৌৰাদৌৰিকৈ দোকানখনৰ ওচৰলৈ গৈ দেখিলে তাত শ্ৰীনিবাসে হাঁহি চাই আছে দূৰফালে, হুহুৰি বজাই বজাই। সিহঁতক দেখি ক'লে, বহক অলপ টাইম, তেওঁ আহি আছে। সিহঁতে সুধিলে, কোন আহি আছে? সি ক'লে, তেওঁ যিয়ে আপোনালোকক ৰিজৰ্টখনলৈ লৈ যাব। বহক অলপ টাইম, চাহ ল'ব? এই মুহূৰ্তত ৰীমা আৰু অৰূপ দুয়োৰে হাত ভৰিবোৰ কঁপিবলৈ আৰম্ভ হৈ গ'ল। সিহঁতে তাক আৰু একো ক'ব পৰা নাছিল। সিহঁত যোনফালৰ পৰা আহিছিল সেইফালে চাই দেখিলে খালী প্লেটফৰ্মখনৰ বাহিৰে আৰু একো নাই। ৰীমাই অৰূপক ক'লে, মই আৰু ইয়াত নাথাকোঁ অৰূপ, প্লিজ ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ, মোৰ বহুত ভয় লাগিছে। সিহঁতে ডিচাইড কৰিলে সিহঁত যোনফালৰ পৰা আহিছিল পুনৰ সেইফালে ঘূৰি যাব। কিছুদূৰ আগবাঢ়ি দেখিলে আকৌ সেই লাইট আৰু দোকানৰ সৈতে শ্ৰীনিবাস। সিহঁতে এতিয়া যিফালেই যায় সেইফালেই শ্ৰীনিবাসক হুহুৰি বজাই থকা শুনিবলৈ পালে। এই মুহূৰ্তত দুয়ো সম্পূৰ্ণৰূপে ভাগি পৰিল। কান্দি কান্দি সিহঁতে তাক সুধিলে, আমি এয়া ক'ত আহিলোঁ শ্ৰীনিবাস? কিয় আমাৰ লগত এনেকুৱা হৈছে? সি ক'লে, শিৱপুৰ। এই ঠাইখনেই এনেকুৱা, কাহিনী এটা শুনিব? চাহ খাব? সিহঁতৰ আৰু তাক এনচাৰ দিবলৈ শক্তি নাছিল। চকু পানী টুকি টুকি দুয়ো দোকানখনৰ ওচৰত বহিল। শ্ৰীনিবাসে দুকাপ চাহ সিহঁতৰ ফালে আগবঢ়াই নিজৰ হাতত একাপ লৈ সিহঁতৰ ওচৰতে বহিল, ঠিক গছপুলিটোৰ ওচৰতে। গছপুলিটোক মৰম কৰি কৰি সি কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। বহুত বছৰ আগতে শিৱপুৰলৈ এজন ল'ৰা আহিছিল। বিয়া আছিল তাৰ। কিন্তু পাগলটোৱে এটা ডাঙৰ ভুল কৰিলে। সি প্ৰেমত পৰিছিল। ছোৱালীৰ ঘৰৰ মানুহে সেই বিয়াখনৰ বাবে মান্তি হোৱা নাছিল। আৰু যেতিয়াই ল'ৰাজন শিৱপুৰ আহি পালে সি তাৰ পৰা গায়ব হৈ গ'ল। কিছুদিন পাছত ছোৱালীজনীও নোহোৱা হৈ থাকিল। আৰু আজিলৈ দুয়ো সন্ধানহীন। মানুহে কয় দুয়ো পলাই শিৱপুৰ ষ্টেচন আহিছিল ট্ৰেইন ধৰিবলৈ, ঘৰ যাবলৈ। কিন্তু কিবা এটা ঘটনা ঘটিল। শিৱপুৰ ঠাইখনেই এনেকুৱা। আৰু তেতিয়াৰ পৰাই যি মানুহ শিৱপুৰলৈ ৰাতিপুৱা 4 বজাৰ আশে পাশে আহে তেওঁলোকৰ লগতো এনে কিছুমান আজব ঘটনা ঘটে। এইবাৰ সি গছপুলিটোৰ ফালে চাই সুধিলে, কি ঠিকেই কৈছোনে? দুয়ো বুজি নাপালে শ্ৰীনিবাসে কিয় গছপুলিটোৰ লগত কথা পাতিছে। সি পুলিটোক মৰম কৰি কৰি কৈ গ'ল, আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ লগত একো নহয়, কাৰণ আস্থাই আপোনালোকক ভাল পাইছে। দুয়ো তাৰ মুখলৈ চাই সুধিলে, কোন আস্থা? শ্ৰীনিবাসে পুলিটোৰ ফালে দেখুৱাই ক'লে, আস্থা। এইজনী ছোৱালীকে মই ভাল পাইছিলোঁ। এইৰ কাৰণে এদিন মই শিৱপুৰলৈ আহিছিলোঁ। কিন্তু মোৰ লগত এটা দুৰ্ঘটনা ঘটিল। কি কৰিব, শিৱপুৰ ঠাইখনেই এনেকুৱা। সিহঁতে তাক সুধিলে, গছপুলিটো আস্থা কেনেকৈ হ'ব পাৰে?
সি ক'লে নহয়, তাই আগতে এজনী ছোৱালী আছিল। ঠিক সেই সময়তে হুইচেলটো পুনৰ ষ্টাৰ্ট হ'ল। এইবাৰ কিন্তু শ্ৰীনিবাসৰ মুখৰ পৰা নহয়। সিহঁতে শব্দটো যোন ফালৰ পৰা আহিছিল সেইফালে চালে। দূৰত সিহঁতে দেখিলে এখন ট্ৰেইন ষ্টেচনটোত সোমাবলৈ ধৰিছে আৰু ট্ৰেইনখনৰ পৰাই সেই সুহুৰিৰ শব্দটো আহিছে। ট্ৰেইনখন যিমানেই আহি সিহঁতৰ ওচৰ পালে, সিহঁতে লক্ষ্য কৰিলে এইখন দেখোন সেইখনেই ট্ৰেইন, যোনখনে সিহঁতক নমাই থৈ গৈছিল। অৰূপ আৰু ৰীমাই ট্ৰেইনখনৰ লখাৰ লগে লগে তাত উঠিবৰ কাৰণে দৌৰি গ'ল। সুহুৰিটো ট্ৰেইনখনৰ পৰা আহিয়ে আছিল। ঠিক সেই মুহূৰ্ততে সিহঁতে যি দেখিলে, সিহঁতৰ অণ্ঠকণ্ঠ শুকাই গ'ল। সিহঁতে দেখিলে অৰূপ আৰু ৰীমা ট্ৰেইনখনৰ পৰা নামিছে। সিহঁতে ঘূৰি পিছফালে থকা শ্ৰীনিবাসৰ ফালে চালে। সি ক'লে, চিন্তা নকৰিব, আপোনালোকৰ লগত একো নহয়। শিৱপুৰ ঠাইখনেই এনেকুৱা। সমাপ্ত।